এয়া ক'লে আহিছোঁ গম পাইছেনে? এয়া হৈছে নগাঁৱতে থকা বত্ৰদোৱা থান। বৰদোৱালৈ আহিছোঁ। আবেলি আহিছোঁ, সেইকাৰণে মানুহৰ সমাগম একদম কম হৈ আছে। আৰু ইমান নিৰিবিলি পৰিৱেশটো, ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশটো হৈ আছে নহয়। আৰু তাতে মানে নাম ধৰি আছে আইসকলে, ইমান ধুনীয়া লাগিছে শুনি। আবেলি অহাৰ কাৰণটো হৈছে মানে আমি আহিছোঁ নতুনকৈ যে শংকৰদেৱৰ আৱিৰ্ভাৱ যে ক্ষেত্ৰখন যে বনাইছে সেয়া চাবলৈ। আৰু ভাবিছোঁ আহিছোঁ যেতিয়া ইয়াতো সোমায়ে যাওঁ, মূৰ দোৱাই যাওঁ প্ৰভুজনাৰ ওচৰত, সেইটো কাৰণে আহিলোঁ। ইমান যে ধুনীয়া পৰিৱেশটো, নিৰিবিলি পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। এজন দুজন মানুহ আছে কিন্তু বৰ ধুনীয়া লাগিলে মানে আবেলি পৰিৱেশটো সঁচাই বৰ ধুনীয়া। আৰু বিশেষকৈ আয়তীসকলে নাম লৈ আছে কাৰণে নামৰ ধ্বনিৰে পৰিৱেশটো আৰু ধুনীয়া কৰি পেলাইছে। আপোনালোকে চাওকচোন, ইমান ধুনীয়া শান্ত পৰিৱেশটো, ইমান ভাল লাগিলে মোৰ আবেলি আহি নহয়। মানে অহাৰ পাছত মোৰ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই। এয়া দেখিছে আয়তীসকলে একদম ধুনীয়াকৈ নাম লৈ আছে। মই অলপ নামৰো আপোনালোকক শুনাই আছোঁ। এনেকৈ মুকলি পৰিৱেশটো যে তাই পাইছে, ইমান ফূৰ্তি পাইছে নহয়, একেবাৰে দৌৰি ফুৰিছে গোটেইখন। আৰু মানে পৰিৱেশটোত বিশেষকৈ তেনেকুৱা মানে জনসমাগম নাই যে, সেইটো কাৰণে তাই বেছি ভাল পাইছে। আৰু ইমান ধুনীয়াকৈ মানে একদম চাফা, একদম নিট এণ্ড ক্লিন হৈ আছে। আজি মাঘী পূৰ্ণিমাৰ দিনাখন মানে ইমান ধুনীয়া চাফা হৈ আছে পৰিৱেশটো, সেইটো কাৰণে বিৰাট মনটো ধুনীয়া লাগিছে, পবিত্ৰ লাগি গৈছে। আৰু চাওকচোন, আপোনালোককো সেয়া দেখুৱাই আছোঁ, পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয়। আহিয়ে মনটো মানে বহুত পবিত্ৰ লাগি গ'ল। আৰু এনেকৈ আপোনালোকো আহিবচোন কেতিয়াবা আবেলি, মানে বৰ ভাল লাগে। মোৰ বিশেষকৈ বহুত ভাল লাগিলে। আশা কৰোঁ আপোনালোকৰো বহুত ভাল লাগিব এনেকৈ আবেলি আহিলে। ভৈলা তুমি হে লীলাই দন্তৰ উদ্ধাৰিলা ভূমি জয় ৰাম ৰাম কেশৱ হৰি হে। ইয়াৰ লগত কোন পাইছেনে? পেহী শাহু দেই, পেহী শাহুকো লগতে লৈয়ে আহিছোঁ। মানে বিশেষকৈ যোনখন আৱিৰ্ভাৱ ক্ষেত্ৰ বনাইছে মানে সেইখন চাবলগীয়াকৈ বনাইছে হিমন্ত বিশ্ব শৰ্মাদেৱে, আৰু বৰ ধুনীয়াকৈ বনাইছে, সেইকাৰণে চাবলৈ লৈ আহিলোঁ। যদিও ভক্ত সমাগম কম, তথাপিও কিন্তু দূৰ দূৰণিৰ পৰা ভক্ত সমাগম আহিয়ে আছে। এয়া দেখিছেনে আপোনালোকে, চাওকচোন আহিয়ে আছে তেখেতলোকে দৰ্শন কৰাৰ মানে অৰ্থে। এয়া বাকী আজিলৈ বাই বাই, থেংক ইউ।